নমস্কাৰ বন্ধুসকল, মই পবিত্ৰ মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, আপোনালোকে জানেনে আমাৰ ৰাস্তাৰ কিনাৰত কিয় কিলোমিটাৰ খুঁটাবিলাক বেলেগ বেলেগ ৰঙৰ থাকে? চ' কোনোবাটো গ্ৰীণ কালাৰৰ, কোনোবাটো য়েল্ল' কালাৰ, কোনোবাটো ৰেড কালাৰ। চ' এইবিলাক খুঁটা কিলোমিটাৰ খুঁটাবিলাক কিয় বেলেগ বেলেগ কালাৰ থাকে? চ' বন্ধুসকল, হয়নে বেলেগ কথা? চ' বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা যদি মোৰ ভিডিঅ'টো চাই ভাল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' তেতিয়াহ'লে বলক বন্ধুসকল, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যদি আপোনালোকে এনেধৰণৰ হালধীয়া ৰঙৰ ৰাস্তা কিনাৰত পকাৰ খুঁটা দেখে, তো তেতিয়াহ'লে ভাবি ল'ব যে আপুনি নেশ্যনেল হাইৰোডত গৈ আছে আৰু এইটো এটা ৰাষ্ট্ৰীয় ৰাজমাৰ্গৰ চিহ্ন। যদি আপুনি ৰাস্তাৰ কিনাৰত নীলা ৰঙৰ খুঁটা দেখে, তেতিয়াহ'লে আপুনি বুজি ল'ব যে আপুনি ষ্টেট হাইৰোডত গৈ আছে। তো ষ্টেট হাইৰোডটো ৰাজ্য ৰাজমাৰ্গৰ দ্বাৰা বনোৱা হয় আৰু এই ষ্টেট হাইৰোডৰ কিনাৰত নীলা ৰঙৰ খুঁটা দিয়াৰ কাৰণ হ'ল যে ই এটা ষ্টেট হাইৰোড আৰু ইয়াক চিনিবৰ বাবে নীলা ৰঙৰ খুঁটা দিয়া হয়। যদি আপুনি ৰাস্তাৰ কিনাৰত ক'লা বগা ৰঙৰ ধেৰ ঘন ঘন খুঁটা দেখে, তো তেতিয়াহ'লে আপুনি বুজি ল'ব যে আপুনি এখন ডাঙৰ চহৰত গৈ আছে আৰু সেই ৰাস্তাটো সেই চহৰৰ প্ৰশাসনৰ দ্বাৰা বনোৱা হয় আৰু সেই খুঁটাবোৰ ক'লা বগা ৰঙৰ খুঁটাবোৰ এখন ডাঙৰ চহৰৰ চিহ্ন। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' বন্ধুসকল, মই পবিত্ৰ আন এটা ভিডিঅ'ত আপোনালোকক